হেল্ল' এভৰিৱান, পল্লৱিতা ৱৰ্ল্ডছৰ আন এটা ভ্লগিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে জুন মাহৰ 16 তাৰিখ। এফালে যাম বুলি ভাবি ৰাতিপুৱা অলপ সোনকালে উঠাত ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি 2-3 দিন ধৰি গুৱাহাটীত নেৰানেপেৰাকৈ বৰষুণ দি আছে। এই বৰষুণৰ মাজতে মইনো ক'লৈ যাওঁ, কি কৰোঁ, এই সকলোবোৰ আপোনালোকক দেখুৱাই যাম। তাৰ কাৰণে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মোৰ অলপমান কাম আছে, সেইখিনি মই কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আমি গুৱাহাটীৰ পৰা ওলাওঁতে 6:30 মানেই বাজিলে। ইফালে বৰষুণো দি থকাৰ বাবে দৌৰাদৌৰিত ভিডিঅ' কৰিবলৈ থাকিয়ে গ'ল। আমি এতিয়া নংপু পাৰ হ'লোঁ। আমি আহি নংপু পোৱাত তাতে কিবা এটা খাই আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ঠাণ্ডা ঠাণ্ডা বতাহজাক বলি থকাৰ লগতে ইয়াতো বৰষুণ দিয়েই আছে। আমাৰ এই ট্ৰিপটোৰ প্লেনিং বহুত দিন আগতেই হৈছিল। সেই বৰষুণ দি থকা স্বত্তেও ট্ৰিপটো আমি পষ্টপন কৰিব নোৱাৰিলোঁ। গুগল মেপতো এইকেইদিন ইয়াত কণ্টিনিউ বৰষুণ দেখাই আছিল। সেয়ে গোটেই ৰাস্তাটোত বৰষুণ পোৱাত মনটোত অকণমান দুখ লাগিছিল। কিন্তু ৱেডাৰ আৰু ভিউ দুয়োটাই বহুত মজা আছিল। ক'বলৈ গ'লে আল্টিমেট আছিল। মেঘালয়ৰ ৱেডাৰটো ছাডেনলি চেঞ্জ হৈ যায়। সেয়া আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিলে গমেই পাব। এফালে বৰষুণ যদি আনফালে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য। এনেকুৱা বতৰত লং ড্ৰাইভ মোৰ বৰ ভাল লাগে। মেঘালয় ঘূৰাৰো পাৰফেক্ট টাইম এই বাৰিষাৰ দিনকেইটাই। কাৰণ ইয়াত থকা ৱাটাৰফলবোৰ বাৰিষাই ধুনীয়া লাগে। খৰালি এই ৱাটাৰফলবোৰৰ পানী কমি যায়। যদি আপোনালোকে ট্ৰেকিঙৰ কাৰণে আহে তেন্তে খৰালি আহিব পাৰে। মেঘালয়লৈ বাৰিষা দিনত গাড়ী লৈ আহিলে গাড়ী চলোৱাজনৰ ভালদৰে হিল ষ্টেচনত গাড়ী চলোৱাৰ এক্সপিৰিয়েঞ্চ থকাটো অতি জৰুৰী। কাৰণ মাজে মাজে ইয়াত ইমানেই ফগ পোৱা যায় যে ৰাস্তাৰ ক'ত কি আছে একো ধৰিবই নোৱাৰি। সেই গাড়ী চলাওঁতে অলপ সাৱধান হোৱা উচিত। মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আহি আমি এতিয়া ইউমিয়াম লেকটোৰ আগতে পোৱা ডেমটোৱে পাইছোঁহি। এই এৰিয়াটোত টুৰিষ্টৰ কাৰণে ফটো উঠোৱা বা ভিডিঅ' কৰা টোটেলি বেন। লেকৰ ওচৰতে ফটো আৰু ভিডিঅ' উঠাৰ পাৰ্মিশ্যন আছে। এই ৰুল ফ'ল' নকৰিলে ফাইনো হ'ব পাৰে। যোৱাবাৰ মেঘালয়লৈ আহোঁতে মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ আপোনালোকক ট্ৰেফিক জাম দেখুৱাই নহ'লে। সেয়ে ভাবিলোঁ এইবাৰ অকণমান ইয়াৰ আপোনালোকক ট্ৰেফিক জামো দেখাই দিওঁ। ৰাতিপুৱা 9টাৰ পৰা 10-10:30 বজালৈকে শ্বিলঙৰ এটা প্ৰকাণ্ড এৰিয়াত ফুল ট্ৰেফিক জাম হয়। দেখিছেনে কেনেকৈ গাড়ীবোৰে লাইন বাই লাইন এটা ছেইম ডিষ্টেঞ্চ মেইনটেইন কৰি অহা যোৱা কৰি আছে। শ্বিলং টাউন ক্ৰছ কৰি এই যে ট্ৰেফিক পইণ্টটো দেখিছে, ইয়াৰে ৰাইট ছাইডে মুভ কৰি আমি এতিয়া আগবাঢ়িছোঁ চহৰা অৰ্থাৎ চেৰাপুঞ্জীৰ ফালে। এই বিশাল ট্ৰেফিক জামটো ক্ৰছ কৰি কিছুদূৰ আগবাঢ়ি গৈ দুটা ৰাস্তা পোৱা যায়। আমি এতিয়া লেফ্ট ছাইডৰ ৰাস্তাটোৰে আগবাঢ়িছোঁ আমাৰ গন্তব্যস্থান অভিমুখে। আনহাতে ৰাইট ছাইডৰ ৰাস্তাটোৰে যায় মৌচিনৰামৰ ফালে। যোৱাবাৰ চেৰাপুঞ্জীলৈ আহোঁতে এই ৰাস্তাটোৰ অৱস্থা যথেষ্ট বেয়া আছিল। কিন্তু এইবাৰ ৰাস্তাটো ভাল হোৱা দেখি মনটো ভাল লাগি গ'ল। চেৰাপুঞ্জীলৈ আগবাঢ়োতে এই ৰাস্তাৰ ঠায়ে ঠায়ে হোটেল, ৰেষ্টুৰেণ্ট, ধাবাবোৰ থকাৰ লগতে সেইবোৰৰ তথা টুৰিষ্ট প্লেচবোৰৰো ছাইনবোৰ্ড থকা দেখিবলৈ পোৱা যায়। আমি আহি লাহে লাহে এতিয়া মাউণ্টক ব্ৰিজখনৰ ওচৰ চাপিছোঁহি। এই ব্ৰিজখন পোৱাৰ আগে আগে দুটা ৰাস্তা পোৱা যায়। ৰাইট ছাইডৰ ৰাস্তাটো অকণমান ওখত আছে, সেইফালে ডাউকিলৈ যোৱা হয়। আনহাতে লেফ্ট ছাইডৰ ৰাস্তাটো অকণমান চাপৰত আছে, সেইফালেৰে অহা হয় চেৰাপুঞ্জীলৈ বুলি। এয়া আমি মাউণ্টক ব্ৰিজ পাই গ'লোহি। এই ব্ৰিজখনৰ সম্পূৰ্ণ নাম টুৱান চিংচাইম ব্ৰিজ। মই কিন্তু এই ব্ৰিজখনক চেৰাপুঞ্জীৰ এণ্ট্ৰি ব্ৰিজ বুলিহে কওঁ, কিয়নো এই ব্ৰিজখনৰ পৰাই চেৰাপুঞ্জীৰ টুৰিষ্ট প্লেচবোৰ ষ্টাৰ্ট হয়। এই ব্ৰিজখনৰ কাষতে ভিউ পইণ্ট এটাও আছে। যিহেতু এতিয়া ফগ পৰি আছে সেয়ে আমি ভিউ পইণ্টটো চাবলৈ নগ'লোঁ। ফগ হৈ থাকিলে ভিউ পইণ্টত একো নেদেখি। আপোনালোকে বাৰু মন কৰিছেনে এতিয়া ইয়াত কিমান ফগ হৈ আছে? এই ফগৰ মাজে মাজে আমাৰো যাত্ৰা আৰম্ভ হ'ল। মাউণ্টক ব্ৰিজখন ক্ৰছ কৰি কিছুদূৰ আহিয়েই ভিউ পইণ্ট এটা দেখা পাই অকণমান সময় তাতেই ৰওঁ বুলি ভাবিলোঁ। দেখিছেনে মোকেৰে সকলো আগবাঢ়িলে। ইয়ালৈ আহি কল কল পানীৰ শব্দ এটা শুনাৰ বাহিৰে অন্য কিন্তু একো নেদেখিলোঁ। লগতে লগ পালোঁ চেঁচা চেঁচা বতাহজাকক। অলপ সময় ৰোৱাৰ পিছতে ফগ আৰু বৰষুণ দুয়োটাকে একেলগে লগ পোৱাত দৌৰা দৌৰিকৈ আহি গাড়ীতে বহিলোহি।
এই ভিউ পইণ্টটো পাৰ কৰি অহাৰ পিছতে ফগ আৰু বৰষুণ দুয়োটাই বেছিকৈ পোৱাত আমি ফাৰ্ষ্টতে ৰুম বুক কৰি লোৱাৰ সিদ্ধান্ত কৰিলোঁ। কাৰণ এনেকুৱা বতৰত ৰুমবোৰ আগতেই বুক হৈ যায়। ইয়াত হোটেল, ৰিজৰ্ট আৰু হোমষ্টেত ৰুম বুক কৰিব পাৰি। আমি হোমষ্টেতে ৰুম ল'লোঁ। হোমষ্টেত ৰুম লওঁতে তাত ৰেষ্টুৰেণ্ট ফেচিলিটি আছেনে নাই সেইটো চাই ল'ব লাগে, নহ'লে অসুবিধা হ'ব পাৰে। ৰুম আহি পোৱাৰ পিছতে প্ৰায় এঘণ্টামান ধৰি দিয়া বৰষুণ জাক এৰাত ৰ'দটো ওলোৱা যেন দেখি আমি নৰৈ লগালগ ওলাই অহাৰ সিদ্ধান্ত কৰিলোঁ। আমাৰ হোমষ্টেৰ অ'নাৰজনে ওচৰতে ৱাটাৰফলছ কেইটামান আছে বুলি কোৱাত আমি আগবাঢ়িলোঁ ৱাটাৰফলছ চাবলৈ। আহি পাই ৱাটাৰফলছৰ নামটো দেখি সকলোৰে মনটো আনন্দত নাচি উঠিল। কাৰণ এইবাৰৰ এই ট্ৰিপটোত এই ফলছটোৰো নাম আছিলে। ফলছলৈ আগবঢ়াৰ আগতে যাদু এটা দেখাওঁ দেই আপোনালোকক। দেখিলেনে 2 ছেকেণ্ডত কি যাদু হ'ল? যদি ধৰিব পাৰিলে তেন্তে মোক কমেণ্ট কৰি জনাবচোন দেই। পাহাৰীয়া ৰাস্তাটোৰে এতিয়া আমি আগবাঢ়িছোঁ ৱাটাৰফলছটোলৈ বুলি। এই ৰাস্তাটোৰে কিছুদূৰ আগবঢ়াত শিলৰ ৰাস্তা এটা পালোঁ। সেই ৰাস্তাটোতে এখন ছাইনবোৰ্ডো দেখিবলৈ পালোঁ। সেই ছাইনবোৰ্ডখনত ধুনীয়াকৈ ডাইৰেকশ্যনবোৰ দি থোৱাই আছিল। সেই ডাইৰেকশ্যন ফ'ল' কৰি আমি প্ৰথমে ৱাটাৰফলছটোলৈ আৰু তাৰপিছত ৱাটাৰফলছৰ টপ পইণ্টটোলৈ বুলি আগবাঢ়িলোঁ। এয়া আমি আহি ৱাটাৰফলছ পাই গ'লোহি। ইমান ধুনীয়া ইয়াৰ পৰিৱেশটো দেখিয়ে মনটো ভাল লাগি গ'ল। এনে লাগিল যেন ইমানখিনি কষ্ট কৰি অহা আজি আমাৰ সাৰ্থক হ'ল। এয়া চাওকচোন ফলছটোলৈ এবাৰ। এই ফলছলৈ আহিবলৈ যে আন এটা পকী ৰাস্তাও আছে, সেই কথা আমি ফলছৰ কাষ পাইহে গম পালোঁ। কিন্তু সেই ৰাস্তাটোৰে ফলছলৈ আহিলে ফলছৰ কাষলৈ বা টপ পইণ্টটোলৈ যাব নোৱাৰি। সেই ফলছলৈ আহিবলৈ এই ৰাস্তাটোৱে বেষ্ট। ইয়াত অলপ সময় ৰোৱাৰ পিছতে বৰষুণেই আহিলে। সেয়ে এইবাৰ আমি তিতিব লগা হ'ল। তিতি বুঢ়ী ফটো উঠি আমি আকৌ ফলছৰ টপ পইণ্টটো চাবলৈ আহিলোঁ। টপ পইণ্টটোতো অকণমান সময় কটাই আমি ফলছৰ পৰা ওলাই আহিলোঁ। ফলছৰ পৰা ওলাই আহি প্ৰথমতে আমি ফগ, তাৰপিছত আকৌ বৰষুণে পালোঁ। ইফালে দুপৰীয়া একো নোখোৱাত আমাৰ পেটবোৰো মাতিবলৈ আৰম্ভ কৰি দিলে। এই পেট পূজা কৰা উদ্দেশ্যে আৰু আগলৈ কি কি ৱাটাৰফল আছে তাকে চাম বুলি আমি আগবাঢ়িলোঁ যদিও বৰষুণ দি থকাত পেট পূজা কৰিয়ে উভতি আহিব লগা হ'ল। আকৌ বৰষুণত তিতিব কাৰোৰে মন নগ'লে। ঘূৰি আহোঁতে বতৰটো অকণমান ফৰকাল হোৱা দেখি ৰাস্তাতে অকণমান সময় ৰৈ দুখনমান ফটো উঠি ৰুমলৈ বুলি উভতিলোঁ। আহোঁতে যিমানহে ফগ পালোঁ ভয়ে লাগিছিল। ভগৱানৰ নাম লৈ কিবাকৈ ভালে কুশলে আহি ৰুম পালোঁহি। ৰুম পোৱাহিৰ পিছত কণ্টিনিউ বৰষুণ দিয়াত লাইন নথকাত মোবাইলৰো চাৰ্জ শেষ আৰু ভিডিঅ' কৰা নহ'লে। কাইলৈ ৰাতিপুৱা আন এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো ইয়াতেই সামৰণি মাৰিছোঁ।